হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ সকলোৰে ভাল আৰু আপোনালোকৰ আশীৰ্বাদ মোৰ খবৰ বিন্দাছ। আজি হৈছে চেৰা বিহু আৰু আমাৰ ইয়াত হৈছে এইবাৰ যিহেতু সোণালী বৰ্ষ বিহু যিহেতু 5 দিন, তো আজি আৰম্ভণি। আজি 50খন পতাকা উত্তোলন কৰা হ'ব, তো তাতে আমি সমবেত সংগীত পৰিৱেশন কৰিম আৰু মই যাব ওলাই কিনে বান্ধৱীজনীক ৰখি আছিলোঁ। তাই আহি পালে আৰু এইফালে তাইও ভ্লগ বনাই আছে। আৰু এতিয়া এইখন মেইন গেটখন আৰু মেইন গেটেৰে সোমাই আমি এতিয়া ফিল্ডত আহিলোঁ আৰু সন্মুখত এইখন ষ্টেজখন বনাই আছে। বাৰু ষ্টেজখন হোৱা নাই, 23 তাৰিখলৈকে হৈ যাব, যিহেতু 23 তাৰিখে পাপন দা আহিব। তো আপোনালোকে আহিব পাপন দাক চাব ইয়াত। আৰু এইফালে পতাকাবোৰ এনেদৰে আঁৰি থোৱা হৈছে, যিহেতু অলপ পাছতে পতাকা উঠোৱা হ'ব। আৰু এতিয়া আমি অলপ গাছৰ তলত আহি থিয় হৈছোঁ, যিহেতু চাৰিওফালে ৰ'দ, তো এতিয়া ইয়াত ছায়াত অলপ থিয় হৈছোঁ। আৰু আপোনালোকক দেখুৱাই দিছোঁ, আমাৰ হৈছে সমবেত সংগীতৰ গ্ৰুপটো। আমাৰ গাঁৱৰ ধুনীয়া ধুনীয়া বোৱাৰীসকল এনেও ধুনীয়া আৰু সাজি কাচি ধুনীয়া হৈ আহিছে। তো কেনেকুৱা লাগিছে কমেণ্টত জনাব এবাৰ। আৰু পতাকা উঠোৱা হৈ গ'ল। যিহেতু আমি গান গাব গৈছিলোঁ, সেইকাৰণে পতাকা উঠোৱা ভিডিঅ' দিব নোৱাৰিলোঁ গাইজ, বেয়া নাপাব। আৰু গান গোৱাও তেনেকৈ কোনেও ভিডিঅ' নকৰিলে, তো দিব নোৱাৰিলোঁ। এতিয়া বিহু পাতি ৰেডি হৈছে, বিহু ডান্স কৰিব এতিয়া। তো চাওক। আৰু ইয়াত আমি চাহ খাবলৈ আহিছোঁ, আৰু এইফালে আমি চাহ খাই আছোঁ আৰু কণিকাই ভ্লগ বনাই আছে এইফালে। আৰু তাইৰ চেনেলটোৰ নাম হৈছে কানিকাছ ভ্লগছ। চেনেলটোত গৈ কিনে ভিডিঅ'বোৰ চাব গাইজ, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো বজাই। আৰু চাহ খাই আমি তাৰ পৰা ডাইৰেক্ট ঘৰত আহিলোঁ, সিহঁতেও ঘৰত গ'ল। তো আজি ভিডিঅ'টো এইখিনি আছিল গাইজ, এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ। কেনেকুৱা পালে কমেণ্ট এটা কৰি জনাব, যদি ভাল পালে লাইক এটা কৰি থৈ যাব। যোনে যোনে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই কৰি দিব। আজিলৈ বাই।